স্বাগতম জনাইছো আপোনালোকক আজি অন্য এটা ভিডিঅ'লৈ। আজি আলোচনা কৰিম চাহৰ বিষয়ে। অসমৰ চাহৰ উৎপত্তি, অসমত চাহনো কেতিয়া আৰম্ভণি হৈছিল, কি কথা কি বতৰা, আৰু বৰ্তমান যোনখন চাহ বাগিচাৰ পৰা আমি শ্বুটিংটো কৰিছোঁ সেই চাহ বাগানখনৰ মেনেজাৰৰ পৰাও আমি মুখেদি শুনিম যে চাহ কেনেকৈ উৎপাদন হয়, কি কথা কি বতৰা, কেনেকৈ তোলে, কি গোটেইখিনি তেওঁৰ মুখৰ পৰা ভালদৰে শুনিম। আৰু তাৰ লগতে এই অসমৰ যোনটো আপোনাৰ চাহৰ সৃষ্টি, চাহৰ আৰম্ভণি কেনেকৈনো কি হৈছিলে ব্ৰিটিছৰ যুগৰ পৰা, সম্পূৰ্ণখিনি আপোনালোকৰ আগত দেখাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু এতিয়া আমাৰ এইখন বাগানৰ নাম আছিলে কৃষ্ণদেৱ, কি কৈছিলে? কৃষ্ণদেৱ টি ষ্টেটৰ মেনেজাৰৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ আৰু তেখেতৰ মুখেদি আপোনালোকক জনাম এই চাহ খেতিনো কেনেকৈ কৰা যায়। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এইজনে হ'ল কৃষ্ণদেৱ টি ষ্টেটৰ মেনেজাৰ। তেখেতৰ মুখেদি আমি বাগানখনৰ বিষয়ে অলপমান জানিম, চাহ খেতিটোৰ বিষয়ে অলপ জানিম। নমস্কাৰ, আপোনাৰ নামটো অকণমান জনাই ল'ব। মোৰ নাম পৱন ভূঞা। মই কৃষ্ণদেৱ বাগানৰ মেনেজাৰ চেষ্টাবন। মই গোটেই কামজাৰি মোৰ দেখা শুনা চব মোৰ দৃশ্যত। তাকে তোমালোকে যিটো হেৰি কৰিছা প্ৰডাকশ্যন বা বেমাৰ আজাৰ যিবিলাক কথা, এইবিলাক কোন টাইমত কি মাৰিব লাগে, প্ৰডাকশ্যনটো কেনেকৈ বাঢ়িব লাগিব, আৰু পাতৰ কেনেকৈ লিপত আপোনালোকে হেৰি পাত দিব লাগিব, কোনটো কোৱালিটিত কিমান দাম হ'ব। আপুনি অলপ আমাৰ থুলমূলকৈ অসমৰ জনসাধাৰণক বুজাই দিলে হ'ল। কি হয়, চাহ বাগান আপোনালোকৰ ফালে বেছি যথেষ্ট আছে, আপোনালোকৰ ইয়াৰ মানুহে জানে এই বিষয়ে, প্ৰত্যেকটো বস্তু জানে। কি হয়, কিন্তু অসমৰ প্ৰত্যেকটো জেগাতেতো চাহ বাগান নাই। তো সেই সেই জেগাৰ ল'ৰা ছোৱালীখিনিও যাতে জানক যে চাহ বাগানৰ বিষয়ে এনেকুৱা খেতি ব্যৱসায় ভিত্তিক কৰিব পৰা যায় নে নাযায় নে, কেনেকুৱা ধৰি লওক দ মাটি লাগে নে বাম মাটি লাগে, কেনেকুৱা বিষয়ে অকণমান যদি কৈ দিয়ে অসমৰ ৰাইজে ভাল পাব। আৰু কি হয়, চাহ বস্তুটো অসমৰ কিমানটা নাম আছে আপুনি জানে, গোটেই পৃথিৱীত এই চাহে এটা বিখ্যাত হেৰি কৰি আছে। গতিকে আপুনি অকণমান কৈ দিয়ক এই চাহ বাগানখনৰ বিষয়ে। তোমালোকে যদি চাহ খেতি কৰিম বুলি ভাবিছা, তেতিয়া প্ৰথমে তাক ট্ৰেক্টাৰ হাল চাল বাই ল'ব লাগিব। হাল চাল বাই পেলাই তাৰ ডিঙিং বনাব লাগিব। ডিঙিং চিঙিং বনাই তাৰ গোটেই মাটিটো ফিল আপ কৰিবলৈ হয়। ফিল আপ কৰি বাম দ যিবিলাক ক'ৰবাত যদি ৱাটাৰিং লগ হয়, ৱাটাৰিং লগটো কেনেকৈ ওলাব লাগিব, বা ৱাটাৰিং যদি হ'লে পুলি মৰিব, তেতিয়া পুলি মৰিলেতো লোকচান হ'ব। গতিকে সেইটো কৰিব নালাগে। ধৰি লওক আপোনাৰ 60 বাই ধৰি লওক আপোনাৰ 100 ফিট ব্লক বনাব লাগিব। ব্লক বনাই তাত পুলিটো ৰুব লাগিব। পুলিটো ৰোৱাৰ পাছতে 3 মাহ যেতিয়া পুলিটো হ'ব, তাৰপিছত চেণ্টাৰিং আহিব। চেণ্টাৰিং কৰাৰ পিছত আপোনাৰ ধৰি লওক 2 মাহমান লাগি যাব। এতিয়া যিবিলাক ব্ৰাঞ্চ আহিব, ব্ৰাঞ্চ যিবিলাক আহিব ছাৰ্ভিচত টিপিং কৰিব লাগিব। ছাৰ্ভিচত টিপিং কৰাৰ লগে লগে কি হ'ব, তেতিয়া ব্ৰাঞ্চবিলাক পোখাটো মেলিব, তাৰপৰা গছটো মিছ হ'ব, তাৰপিছত ডাঙৰ হয়। ডাঙৰ হয়। তাৰ পাছত তোমালোকে কি কৰিব লাগে, চাব লাগে তাত চকু দিব লাগে কিবা ৰেছ পাউডাৰ আহিলে, বেমাৰ আহিলে বা লোপাৰে খাইছে, সেইবিলাক এটা বেমাৰ বেমাৰ তাৰতো প্ৰতিকাৰ আছে, তাৰতো ঔষধ আছে। তাৰপৰা ধৰি লওক আপোনাৰ 4-6 মাহৰ পিছত আপুনি মেৰিয়ং কৰিব লাগিব। মেৰিয়ং কৰিবলৈ আপোনাৰ ধৰি লওক MOP, ইউৰিয়া, SSP। তাৰ সেইটো যেতিয়া পুলি ৰোৱাৰ আপোনাৰ ধৰি লওক 6 ইঞ্চি এটকৈ ৰিংকৈ তাক 10 গ্ৰামকৈ এজোপা পুলিত হেৰি কৰিব। আৰু পুলি ৰোৱাৰ সময়ত আপোনাৰ কাউডাং 5 কেজি বা SSP 200 গ্ৰাম গোবৰ আৰু দৰৱটো মিলাই পিনি পুলি দিব লাগে, যাতে পুলি ৰোৱাৰ উদ্দেশ্যত পুলিটোত যিটো কাটিং ঠোঙা সেইটো মাটিৰ লগত সমান থাকিব লাগে, যাতে তল নহওক। আৰু পলিথিনটো যেনেকৈ থাকে ফালি পেলাব লাগে। সেই বস্তুটো ফালি পেলালে গছজোপা যেতিয়া গোটেইটো শিপাটো পাব, আৰু সেই যিটো গোবৰ তাৰ সাৰ গোটেইখিনি পাব। তাকে যদি খেতিটো কৰা তেতিয়াহ'লে সেইটো নাই। আৰু যাতে ভেটি যিটো বনাবা, যাতে ভেটিটো কাছপেটি হ'ব লাগিব, যাতে বৰষুণ দিয়া পানীটো ইফালে পৰক বা চাৰিফালে পৰক, পানী জমা হ'ব নালাগে। তাৰপিছত সেই পানীটো যেনিবা কোলাক কৰিম তোমালোকে ওলাই দিব পাৰিব। তেনেকৈ ধৰণে কৰিব পৰা যায়। তাৰপাছত ধৰি লওক আপোনাৰ 8 দিন পিছত যিবিলাক ক্লিপ আহিব, টুলিপ, এতিয়া টুলিপত টিপিং কৰিবা। এইটো একেলা পাত 2টি পাত, এটিকলি 2টি পাত বুলি যোনটো কয় যে এইটোত আপোনালোকৰ একো প্ৰব্লেম নাই। ইয়াৰ যিটো আপোনাৰ পাত, এই পাতটো আপোনাৰ ভাল কোৱালিটি ওলায়। আৰু এই পাতটো কোৱালিটি আপোনাৰ দামতো বেছি পায়, এইটো পায়। গতিকে আপোনালোকে জানিলে এখেতৰ মুখেদি যথেষ্টখিনি কম সময়ৰ ভিতৰতে আপোনালোকে যথেষ্টখিনি বস্তু বুজিব পাৰিলে চাগে, মই ভবা। ধন্যবাদ থাকিলে আপোনাৰ অকণমান সময় দিয়াৰ কাৰণে। আমাৰ চেনেলটো যাতে অকণমান ওপৰলৈ যায়, অসমীয়া ৰাইজে যাতে প্ৰত্যেকটো বস্তু ভালদৰে জানিব পাৰে, সেইটোৱে আপোনালোকে আশীৰ্বাদ কৰিব। গতিকে আপোনাক ধন্যবাদ জনালোঁ আমাৰ চেনেলৰ হৈ। এতিয়া কম
আমাৰ অসমৰ চাহৰ আৰম্ভণিৰ বিষয়ে। তেতিয়া 1823 চনত ৰবাৰ্ট ব্ৰুচ নামৰ এজন মানুহে অসমৰ হাবি জংঘলেৰে ঘূৰি ফুৰোঁতে আপোনাৰ এই চাহৰ বনৰীয়া সেইটো আৱিষ্কাৰ কৰিছিলে, গছজোপা আৱিষ্কাৰ কৰি তেখেতে সেইটোৰ ওপৰত ৰিচাৰ্চ চলাব খোজোঁতে তেখেতৰ অকাল মৃত্যু হয়। মৃত্যু হোৱাৰ পাছত ব্ৰিটিছ চৰকাৰে মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেখেতৰে ভায়েক চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ নামৰ ভায়েকজনক পঠিয়ালে। তেখেতে আহি 1835 চনত এই চাহৰ ওপৰত ভালকৈ ৰিচাৰ্চ কৰি কলকাতাৰ যোনটো আপোনাৰ চাহৰ তেতিয়া ইয়াতো নাছিলে, তেতিয়া কলকাতাৰ যোনটো ৰিচাৰ্চ চেণ্টাৰ তালৈ পঠিয়াইছিলে। আৰু 1837 চনত ৰবাৰ্ট ব্ৰুচৰ তথ্য আৰু চাৰ্লছ ব্ৰুচৰ প্ৰচেষ্টাই স্বীকৃতি লাভ কৰে যে চাইনাৰ যোনটো কেমেলিয়া চিনেনচিনছ বুলি যোনটো চাহপাত হয় সেইটোৰ লগত আমাৰ অসমৰ চাহপাতো একেই বুলি স্বীকৃতি লাভ কৰে। তাৰ পাছৰ পৰাই অসমত চাহ যে খেতি কৰিব পাৰিব সেইটো সিদ্ধান্ত লোৱা হয়। তাৰ পাছত 1838 চনত অসমৰ প্ৰথমখন চাহ বাগিচা গঠন হয়। সেই চাহ বাগিচাখনৰ নাম হ'ল চাবুৱা চাহ বাগিচা। আৰু সেই চাহ বাগিচাখনৰ আৰম্ভণিৰ পাছৰ পৰাই সেই অঞ্চলটোত চাহ ফেক্টৰী আৰম্ভ। আৰু ঠিক তাৰ কেইবছৰমানৰ পাছৰ পৰাই সেই চাহ উৎপাদন চাহৰ যোনটো ছিষ্টেম সেইটো ব্ৰিটিছ গভৰ্ণমেণ্টৰ এটা টেক্সৰ ভাল উৎস হৈ পৰে। আৰু তাৰ পাছৰ পৰাই অসমত চাহৰ চাহিদা বাঢ়ি গ'ল। চাহৰ চাহিদা বঢ়াৰ লগে লগে যিটো 1947 চনত যেতিয়া ভাৰত স্বাধীন হয় তেতিয়া ভাৰতৰ যিখিনি আপোনাৰ উদ্যোগী আছে তেখেতলোকক ব্ৰিটিছ চৰকাৰে আপোনাৰ সেইখিনি গতাই থৈ গ'ল, দি থৈ গ'ল। তাৰ পাছৰ পৰা ভাৰতত এটা চাহৰ বেলেগ এটা নাম হ'ল অসম চাহৰ। আৰু তাৰ পাছৰ পৰাই অসমত প্ৰথমখন অসম চাহ বোৰ্ড সৃষ্টি হ'ল। আৰু তাৰ পাছৰ পৰাই অসমৰ চাহ গোটেই বিশ্বজুৰি বিখ্যাত হ'ল। এতিয়া গোটেই সমগ্ৰ পৃথিৱীতে অসম চাহৰ যিটো নাম সেইটো অনন্য। গতিকে আজিলৈ মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিবলৈ ওলাইছোঁ। যিমানখিনি মোৰ জ্ঞানৰ পৰা ক'ব পাৰিলোঁ ক'লোঁ, যাতে মোৰ এই দুই এষাৰ কথাৰ পৰা অসমৰ দুটা মানুহ হ'লেও যাতে অলপ কিবা এটা মানে লাভ হয়। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে মোক যেনেদৰে মৰম চেনেহ দি আছে তেনেদৰে অনাগত ভৱিষ্যতলৈ যাতে দি যায়। আৰু এই ঔমা ভাত দে নামৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি যাতে মই আৰু নতুন ভাল ভিডিঅ' আপোনালোকৰ মাজত উপস্থাপন কৰিব পাৰোঁ। গতিকে আজিলৈ যাওঁ। ঔমা ভাত দে।